নমস্কাৰ, মই এঞ্জেলা চাংমাই। ভগৱান শ্ৰীকৃষ্ণক চিনি নোপোৱা ইছলাম ধৰ্মৰ মুছলমান এগৰাকী ব্যক্তি সৈয়দ ইব্ৰাহিম। সৈয়দ ইব্ৰাহিমৰ বিষয়ে আমি বহুজনে জানো, আমি বহুজনে নাজানো। ভগৱান শ্ৰীকৃষ্ণক তেওঁ প্ৰথমে চিনি নাপাইছিল, কিন্তু আজিৰ সময়ত তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ এগৰাকী অন্যতম ভক্ত। কিয়, কেনেকৈ হ'ল? যি সময়ত তেওঁক মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল তেওঁ ইছলাম ধৰ্মৰ বাবে, তাৰ পাছত কিন্তু তেওঁৰ ভজন আজিও হিন্দু ধৰ্মৰ ব্যক্তিয়ে আওৰায়। সেই সৈয়দ ইব্ৰাহিমৰ বিষয়ে কিছু কথা আপোনালোকলৈ লৈ আহিছোঁ। ভগৱান শ্ৰীকৃষ্ণৰ সাক্ষাৎ পাবলৈ সক্ষম হৈছিল সৈয়দ ইব্ৰাহিম ওৰফে ৰছ খানে। কাহিনীটো আৰম্ভ কৰিছোঁ। সেয়া বহু সময়ৰ পুৰণি এক কথা। সৈয়দ ইব্ৰাহিমে যি বাটেৰে অহা যোৱা কৰে, তেওঁ কৰ্তব্যস্থলীলৈ যোৱাৰ পথত এখন পাণ দোকান আছে, আৰু সেই পাণ দোকানখনতে সদায় সৈয়দ ইব্ৰাহিমে এখনকৈ পাণ খাই যায় তেওঁ কামলৈ যোৱাৰ আগত। আৰু সেই দোকানখনতে সদায় পাণ খাই থাকোঁতে এদিন এখন বিশেষ ফটো দেৱালখনত দেখিলে। পাণ দোকানখনৰ বেৰত আঁৰি থোৱা দেখিলে এখন ফটো। সেই ফটোখন আছিল ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ ফটো, মাতৃ যশোদাৰ সৈতে। সেই ছবিখন যেতিয়া দেখিলে খুব ভালকৈ মন কৰিছে ৰছ খানে, সৈয়দ ইব্ৰাহিমে। সৈয়দ ইব্ৰাহিমে সেই ছবিখন দেখাৰ পাছত সুধিছে পাণ দোকানীগৰাকীক যে এই শিশুজন কোন? পাণ দোকানীগৰাকীয়ে খুব আচৰিত হৈছে। আৰে কি মানুহ, ভগৱান শ্ৰীকৃষ্ণক চিনি নাপায়? তেওঁ লাহেকৈ ক'লে যে কানাই। সৈয়দ ইব্ৰাহিমে আকৌ সুধিছে, ইমান সৰু ল'ৰাটো, ভৰিত যে চেণ্ডেল এযোৰ পিন্ধাই থোৱা নাই? তেতিয়াতো পাণ দোকানীগৰাকী আৰু আচৰিত হৈছে। এবাৰ কি আচৰিত মানুহ, ভগৱানৰ কথা এনেকৈ সুধি আছে। ভাবিলে যে তেওঁ হয়তো মুছলমান বাবে তেওঁ নাজানে, এই ধৰণে তেওঁ কথাটো ভাবিলে। সৈয়দ ইব্ৰাহিমে তেওঁক সুধিলে, বাৰে বাৰে কথা সুধি আছে, অলপ বিৰক্তি অনুভৱ হৈ গ'ল। পাণ দোকানীগৰাকীয়ে ক'লে যে যাওকচোন, আপুনি নিজেই গৈ পিন্ধাই থৈ আহক চেণ্ডেল এযোৰ। সৈয়দ ইব্ৰাহিমে সুধিলে ঠিকনা ক'ত? তেওঁ ক'লে বৃন্দাবনত আছে কানাই। লগে লগে সেই ঠাইৰ পৰা সৈয়দ ইব্ৰাহিম ঘৰলৈ উভতি গ'ল, আৰু উৰে নিশা সেই শিশুকৃষ্ণৰ প্ৰতিচ্ছবিয়ে তেওঁক আমনি কৰিলে। খালী ভৰিৰে থকা শিশুকৃষ্ণৰ সেই ছবিখন দেখি তেওঁ বৰ কষ্ট পালে। পিছদিনা পুৱা খুব ধুনীয়া এযোৰ চেণ্ডেল কিনি, পাদুকা বুলি যিহেতু কোৱা হয়, সেই এযোৰ কিনি, ভগৱানৰ বাবে এযোৰ চেণ্ডেল কিনি, তেওঁ তেতিয়ালৈকে গম নাপায় ভগৱান, তেখেত যে ভগৱান, শিশু বুলিয়ে ভাবি আছে। চেণ্ডেল এযোৰ কিনি বৃন্দাবনলৈ গৈছে, আৰু বৃন্দাবনত যাকেই লগ পাইছে তেওঁকেই সুধিছে, এই শ্যাম বৰণীয়া যে অকণমানি শিশু, এই শিশুগৰাকী মাতৃৰ সৈতে আছিল, সেই শিশুগৰাকীৰ মূৰত ময়ূৰৰ পাখি আছে, তেওঁক আমি ক'ত লগ পাম সুধিলে। তেওঁক প্ৰতিগৰাকী লোকে ভাবিলে যে ভগৱান শ্ৰীকৃষ্ণৰ কথাই যিহেতু কৈছে, মন্দিৰ দেখুৱাই দিলে। মন্দিৰলৈ দেখুৱাই ক'লে যে কানাই তাত আছে। সৈয়দ ইব্ৰাহিমে সেই অকণমানি পাদুকাযোৰ লৈ কৃষ্ণক দিবৰ বাবে মন্দিৰলৈ উঠি গৈছে। ঠিক তেনেতে পূজাৰীয়ে আহি তেওঁক বাধা দিছে। বাধা দি কৈছে যে আপুনি ইছলাম ধৰ্মৰ এগৰাকী ব্যক্তি, আপুনি মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰে। সৈয়দ ইব্ৰাহিমে বৰ অনুৰোধ কৰিছে, কিন্তু পূজাৰীয়ে দিয়া নাই। তেওঁ বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো পূজাৰীগৰাকীয়ে তেওঁক সেইদিনা মন্দিৰৰ ভিতৰত সোমাবলৈ নিদিলে। উপায় নাই, সৈয়দ ইব্ৰাহিমে মন্দিৰৰ চিৰিতে বহি কৃষ্ণক ভকতি কৰিবলৈ আৰম্ভ কৰিলে। তেওঁৰ দুচকুৰে চকুৰো বাগৰি আহিছে। 3 দিন 3 ৰাতি তেওঁ কেৱল মাত্ৰ কান্দিছে ভগৱানৰ বাবে, কৃষ্ণৰ বাবে তেওঁ কান্দিছে। আৰু সেই সময়তে তেওঁ এটা বিশেষ ভজন লিখিছিল, যিটো আজিও খুব জনপ্ৰিয়, মুঝে বাতাও কাহা মিলেগা শ্যাম। এই ভজনটো তেওঁ সেই মুহূৰ্তত যি চিৰিত বহি আছিল মন্দিৰৰ, সেই চিৰিত লিখিছিল। তাৰ পাছত 3 দিন 3 ৰাতিৰ পাছত ভগৱান শ্ৰীকৃষ্ণই শিশু ৰূপটোৰেই ধৰা দিবলৈ বাধ্য হৈ পৰিছিল ৰছ খানৰ সন্মুখত। সৈয়দ ইব্ৰাহিম খুব আচৰিত হৈ গৈছে, লগতে আৱেগিক হৈ গৈছে, কাৰণ যাক বিচাৰি তেওঁ ইমান কষ্ট কৰি আছিল তেওঁ সন্মুখতে দেখিছে। সেই সময়ত দুয়োগৰাকীৰ মাজত কেনেধৰণৰ কথা বতৰা হ'ব পাৰে, এটা কাল্পনিক কথোপকথনো এইখিনিতে আগবঢ়াই লৈছোঁ মোৰ শিক্ষাগুৰু অনিতা ডেকাবৰৰ কলমেৰে। ভগৱান শ্ৰীকৃষ্ণই ৰছ খানক কৈছে, তোমাৰ বুকুৰ স্পন্দন মই শুনিছোঁ, তোমাৰ হৃদয়ৰ ক্ৰন্দনো মই শুনিছোঁ। ইমান ভোকে পিয়াহে কষ্ট কৰি নিজকে কিয় কষ্ট দিছা? ৰছ খানে কৈছে, মই অধীৰ অপেক্ষাৰে তোমাৰ বাবে বাট চাই আছিলোঁ মন্দিৰৰ চিৰিত। তুমিয়েই কানাই নোহোৱা জানো? চাওঁ, ভৰিখন আগবঢ়াই দিয়া। তেতিয়া কৃষ্ণই কৈছে, নাই নচুবা, মোৰ ভৰিত কাঁইট আছে। গকুলৰ পৰা বৃন্দাবনলৈ খোজকাঢ়ি আহিছোঁ যে। তেতিয়া ৰছ খানে কৈছে, তুমি জানানে, তোমাৰ যিখন প্ৰথম ছবি মই দেখিছিলোঁ, তোমাৰ ভৰিত একোৱেই নাছিল। মই জানিছিলোঁ তুমি ইফালে সিফালে লৰি ফুৰিবা, তোমাৰ কষ্ট হ'ব,
তোমাৰ ভৰিত কাঁইতে পিন্ধিব। আৰু চোৱা, সেইবাবে মই তোমালৈ এয়া এযোৰ পাদুকা লৈ আহিছোঁ। তুমি মথুৰাৰ পৰা বৃন্দাবনলৈ খোজকাঢ়ি কিয় আহিলা? কৃষ্ণই কৈছে, তুমি জানো মোক বিচাৰি বৃন্দাবনলৈ অহা নাই? তোমাৰ আত্মনিবেদনৰ উত্তাপত মই গলিবলৈ বাধ্য হ'লোঁ, আৰু সেয়েহে গকুলৰ পৰা বৃন্দাবনলৈ আহিলোঁ। ৰসখানে কৈছে, কানাই, মই তোমাৰ প্ৰেমত পৰি এজন একান্ত ভক্তলৈ পৰিৱৰ্তিত হৈছোঁ। হৃদয়ত এইকেইদিন যি শূন্যতাক লৈ আছিলোঁ, সেই শূন্যতাই আজি পূৰ্ণতালৈ গতি কৰিছে। মই বৃন্দাবনত থাকিব বিচাৰোঁ, কিন্তু মন্দিৰৰ পূজাৰীয়ে মোক প্ৰৱেশ কৰিবলৈ দিয়া নাছিল। মই বেলেগ ধৰ্মৰ যে সেইবাবে। কানাই, মই বৃন্দাবনত থাকিব বিচাৰোঁ। তেতিয়া কৃষ্ণই কৈছে, তুমি বিঠলনাথৰ ওচৰলৈ যোৱা। তেওঁ তোমাক শিষ্য হিচাপে গ্ৰহণ কৰিব, আৰু ইয়াৰ পিছৰ সময়ছোৱাত তুমি মোৰ বাবে যিসমূহ ভজন লিখিবা, সেয়া সমগ্ৰ মানৱ জাতিয়ে গ্ৰহণ কৰিব। বৃন্দাবনত তোমাৰ সমাধিস্থল হ'ব, আৰু প্ৰতিগৰাকী হিন্দুৱে তোমাক গ্ৰহণ কৰিব ৰসখান। এই বুলি কৈ ভগৱান শ্ৰীকৃষ্ণই ৰসখানৰ হাতত ধৰি মন্দিৰৰ ভিতৰলৈ লৈ গৈছে। আৰু মন্দিৰৰ ভিতৰত গৈ আচৰিত হৈ গ'ল ৰসখান, কাৰণ ইমান সময় তেওঁ যিগৰাকী শিশু কৃষ্ণৰ সৈতে কথা পাতি আছিল, তেওঁৱেই আচলতে ভগৱান শ্ৰীকৃষ্ণ। তেওঁ তেতিয়ালৈ শিশু কৃষ্ণ বুলিয়ে ভাবি আছে। লগে লগে তেওঁ ভগৱান শ্ৰীকৃষ্ণক আকৌ কৈছে, প্ৰভু, মই জনাই নাছিলোঁ আপুনিয়ে পৰম বিষ্ণুৰ অৱতাৰ ভগৱান কৃষ্ণ বুলি, কিন্তু আপুনি মোৰ সন্মুখত শিশু ৰূপত ধৰা দিলে কিয়? ভক্তই একান্ত মনেৰে মোক যি ৰূপত কামনা কৰে, মই সেই ৰূপেৰে তেওঁলোকৰ সন্মুখত দেখা দিওঁ। তুমি জানো মোক শিশু প্ৰতিশ্ৰুতি কামনা কৰা নাছিলা? যদি মই শিশু হৈ নাহিলোহেঁতেন, তুমি মোক কেনেকৈ চিনি পালা হয়? ঈশ্বৰে সদায় প্ৰকৃত ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰে। ইয়াৰ পাছতেই ৰসখানে একান্ত মনেৰে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত শৰণাপন্ন হৈছে। তেওঁ কোৱাৰ দৰে বিঠলনাথৰ ওচৰলৈ তেওঁ গ'ল, আৰু পৰৱৰ্তী মুহূৰ্তত ৰসখানৰ যিসমূহ ভজন ভগৱান শ্ৰীকৃষ্ণক লৈ অত্যন্ত জনপ্ৰিয়, বহু তেওঁৰ সুজান ৰসখান, তেওঁৰ বহু ৰচনাৱলী আছে, যিসমূহ আজিও খুব সুন্দৰকৈ সংৰক্ষণ কৰি থোৱা আছে। এতিয়াও চৰকাৰে তেওঁ লিখা সেই ভজনসমূহ খুব সুন্দৰকৈ আচলতে শিলালিপি আকাৰত সংৰক্ষণ কৰি ৰাখিছে। আজিও সমাধিস্থল আছে সৈয়দ ইব্ৰাহিমৰ মথুৰা বৃন্দাবনত। এয়াই আছিল সৈয়দ ইব্ৰাহিমৰ কাহিনী। সম্প্ৰদায়টো কিয় উল্লেখ কৰিলোঁ এনেধৰণে? কাৰণ ভক্তিত, শ্ৰদ্ধাত পৃথকতা নাথাকে। সেয়েহে ইছলাম ধৰ্মৰ হৈও তেওঁ হিন্দু ধৰ্মৰ ভগৱান শ্ৰীকৃষ্ণৰ এগৰাকী অন্যতম প্ৰিয় শিষ্য হৈ পৰিছিল। ধন্যবাদ।